শাৰীৰিকভাৱে আক্ৰমণত হাত আছে মন্ত্ৰী অতুল বৰাৰ। এই অভিযোগ বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ। প্ৰাণৰ সংকট ভুগিছে জিতেন গগৈ। জিতেন গগৈৰ বিৰুদ্ধে চক্ৰান্তৰ আঁৰত মন্ত্ৰী অতুল বৰা। মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অভিযোগ জিতেন গগৈৰ। বোকাখাতৰ নুমলীগড় শিৱ মন্দিৰত যোৱা 9 ফেব্ৰুৱাৰীত শাৰীৰিকভাৱে আক্ৰমণৰ সন্মুখীন হৈছিল প্ৰাক্তন বিধায়ক জিতেন গগৈ। এই আক্ৰমণৰ আঁৰত অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ হাত থকা বুলি অভিযোগ আনিছে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। ইয়াৰ বিপৰীতে জিতেন গগৈৰ অভিযোগ খণ্ডন কৰিছে অতুল বৰাই। ই এক পৰিকল্পিত আক্ৰমণ। অসম গণ পৰিষদৰ কৰ্মীসকলৰ দ্বাৰা এইখিনি হৈছে। তাৰ নেপথ্যত সম্পূৰ্ণৰূপে তেওঁ যে আছে, যদি তেওঁ দলৰ নেতাৰ উপৰিও তেওঁ যিহেতু আমাৰ বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা। মোৰ সহানুভূতিয়ে মই এটাই যে তেওঁ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যাওঁতে ময়ে কৈছোঁ তেওঁ হৈ কথা, কিন্তু তেওঁ যিটো অভিযোগ আনিছে এইটো এটা মিছা অভিযোগ। এইবিলাক কৰ্মফলৰ বাহিৰে অন্য একো নহয়। জিতেন গগৈৰ অভিযোগ, ক্ষমতাৰ ৰাগিত বলিয়ান হৈ অতুল বৰাই এই কাম কৰিছে। ইয়াক প্ৰতিহত কৰাৰ ক্ষমতা তেওঁৰ আছে। ক্ষমতাৰ বলিয়ান হৈ যি দুষ্কাৰ্য কৰিছে ইয়াক প্ৰতিহত কৰাৰ জিতেন গগৈৰ সম্পূৰ্ণ সামৰ্থ্য আছে। উল্লেখযোগ্য যে মন্দিৰ চৌহদটোত থকা পুৰণিকলীয়া গছ কটাক লৈ এই আক্ৰমণৰ সন্মুখীন হৈছিল জিতেন গগৈ। এই সন্দৰ্ভত জিতেন গগৈৰ মন্তব্য, অলাগতিয়াল গছহে কটা হৈছে। ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী অতুল বৰাই ক'লে, যুগ যুগ ধৰি থকা গছ কাটিছে জিতেন গগৈয়ে। এজোপা গছ উঘালি 100 জোপা ৰোৱাটো যদি বেয়া হৈছে, ক'ৰবাত এলাগতিয়াল গছ আপোনালোকে দেখিছে যে 4 লেনটোত কিমান গছ কাটি আদায় কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি তাত কি কাণ্ড সংঘটিত কৰিছিলে, তাত দীঘলীয়া তাত যুগ যুগ ধৰি যিবিলাক গছ আছিল গছবিলাক কাটি দিছে। বাগানত এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হৈছে। বোকাখাতৰ পৰা উত্তম শইকীয়া, DY360।